হে গাইজ মানে কি ক'ম তো আজি মানে গৈ আছোঁ ভাতগাঁৱত দুৰ্গা পূজা চাব। তো মানে মই অকলে যোৱা নাই, মোৰ লগত আৰু আছে 3জন। তো আৰু লগৰ কেইটা মানে ৰাস্তাতে আছে, সিহঁতক ৰাস্তাৰ পৰা লৈ যাম। তো এতিয়া মোৰ লগত আছে ভাইটি এটা আছে, হনা ভাইটি। এইটো চাওক, ই মানে ৰখি আছে। আৰু এজন মানে ইয়াতে আহিব। তো ইয়াতে মানে আৰু এজন আহি আছে, তো ইয়াৰ কাৰণে আমি ৰখি আছোঁ দলঙত। এইখন হ'ল মানে আমাৰ নিউলাৰবিটা বজাৰৰ দলং। তো আমি দলঙত ৰখি আছোঁ, এইটো চাওক দলং। তো মানে ভাইটি মানে গিৰিজন ভাইটি আহি আছে। তো ই আহিলে মানে আমি আৰু যাম। তো ঠিক আছে, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। তো ফাইনেলি গিৰি আহি পালে। তো ব্লগ এতিয়া আমাৰ মেইন লক্ষ্যত গৈ আছোঁ আমি। তো আমি নগাঁও আহি পালোঁ, মানে ৰাতিয়ে হৈ গ'ল। তো ব্লগ আৰু ইয়াতে বেছি দেৰি নকৰোঁ। তো ফাইনেলি আমি সেফলি বাদগাঁও আহি পালোঁ। তো এতিয়া মানে ভিতৰত যাই চাওঁ। তো ব্লগ ভিউটো আপোনালোকে এনজয় কৰক। মানে এতিয়া আমি ভিতৰত আহি পালোঁ। এতিয়া আপোনালোকক মানে দুৰ্গা মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিম। তাৰপিছত দুৰ্গা মন্দিৰটো দেখুৱাৰ পিছত ইয়াৰ পেণ্ডেলটো দেখুৱাবলৈ চেষ্টা কৰিম। তো ব্লগ এতিয়া আমি মন্দিৰটো দেখাই দিওঁ। তো গাইজ মানে ইয়াতে মানে মন্দিৰৰ লগতে চেলফিটো আছে এইটো চাইডত। তো এইটো চাওক। তো গাইজ মানে এতিয়া মানে আমি আপোনালোকক দেখুৱালোঁ। এতিয়া মানে দোকান কিমান কি দোকান আহিছে, দোকানখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো মানে মন্দিৰৰ লগতে এইটো মন্দিৰৰ লগতে চেল্ফি ফটো উঠাৰ কাৰণে ডিছপ্লে এটা বনাই থৈ দিছে। তো মানে আমাৰ লগৰকেইটা ফটো উঠি আছে, এইটো চাই আছে। লগৰকেইটা পোষ্ট দি আছে, মানে ইয়াত ময়ো জইন হ'ম, ময়ো উঠিম এতিয়া সিহঁতৰ লগত। চাই আছে। তো মানে এইটো চাইডে মানে কিবা হৈ আছে, এইটো চাইডে কিবা হৈ আছে। তো সেইটো চাইডে আমি গৈ আছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো সেইটো চাইডে দুনিয়াৰ মানুহ ট্ৰাফিক হৈ আছে, ভিতৰলৈ আমি সোমাব পৰা নাই। মানে দুর্গোৎসৱ কমিটিৰ এইটো বস্তু কিন্তু 4-5জন মান স্বেচ্ছাসেৱকক আমি কাৰ্যালয়ত বিচাৰিছোঁ। ৰিয়েল মানুহ এইটো দুৰ্গোৎসৱ কমিটিৰ 4-5জন মান স্বেচ্ছাসেৱকক আমি কাৰ্যালয়ত বিচাৰিছোঁ। মানুহ চাওক না গাইজ, ইয়াতে মানে বহুত ভিৰ হৈ আছিল এইটো চাইডে। তো এতিয়া আপোনালোকক দোকান কেইটামান দেখাই আছোঁ। এইটো চাওক।
তো চালে কোনটো তাৰমানে ভিডিঅ'টো বেছি ডাঙৰ নকৰিলোঁ আৰু ডাইৰেক্ট দেখাই দিলোঁ এইখিনি মানে তো চাওক আনকমন বস্তু বিক্ৰী কৰি আছে এইটো চাওক আমাক মানে লগৰ এজন লগ হৈ গ'ল আমাক জৰ্দা পাণ খুৱাই আছে এইটো চাওক এইটো অমৰদা মানে আমাক জৰ্দা পাণ খুৱাই আছে আমাক চবকেইটাক খুৱাই দিলে তো ইয়াৰ ঘৰ মানে ইয়াতে মানে লগ কৰি ভাল লাগিল বহুত দিন পিছত লগ হৈ গ'ল পাণ চান খুৱাই দিলাক কি ক'ব আৰু তো মানে ভাতগাঁও আহি পূজা চোৱা হ'ল আমাৰ মানে চাই ভালে লাগিল তো এতিয়া মানে ৰাতি হৈ গ'ল 8টা বাজি গ'ল মানে আমি নেউলাৰ ভিতৰত যাম দূৰ মোটামুটি ভালেখিনি তো ঠিক আছে আপোনালোকৰ কেনে লাগিল ভিডিঅ'টো চাই কমেণ্টত জনাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব ঠিক আছে আপোনালোকে ভালেই থাকক সুস্থ থাকক তো নতুন ভিডিঅ'ত নতুন কিছু লৈ আহি আছোঁ তো এতিয়া বা